ফকিৰাগ্ৰাম মহাবিদ্যালয়ত 99 লাখ টকা চেংচন দিয়া হৈছিলে যে এইখন বহুত এটা গ্ৰাম্য অঞ্চলৰ গুৰুত্বপূৰ্ণ এটা উচ্চ শিক্ষা অনুষ্ঠান কিন্তু ইয়াত এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো আছে কিন্তু ইণ্টেৰিয়ৰটো ভালকৈ কৰিব পৰা নাছিলে সো আমাৰ ফাণ্ডখিনি দিয়াৰ পিছত তেখেতসকলে প্ৰিন্সিপালৰ ৰুম ষ্টাফৰ ৰুম আৰু কনফাৰেন্স হল খুব সুন্দৰকৈ বনাইছে আৰু এখন কলেজত তেনেকুৱা সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো দেখিবলৈ পাই মই বহুত ভাল লাগিছে আমাৰ ইনষ্টিটিউচনবিলাক আগৰ সময়ত 30-40 বছৰ আগতে নিৰ্মাণ কৰা তাত ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আছিলে খুব ভালকৈ সেই সময়ত গুৰুত্ব দি বনোৱা হোৱা নাছিলে যাৰ কাৰণে বহুত সুবিধাবিলাক নাছিলে গতিকে আজিকালি সেমিনাৰ হয় স্মাৰ্ট ক্লাছৰুম লাগে অফিসত মানে লাইব্ৰেৰী লাগে এই ব্যৱস্থাবিলাক কৰিব লাগিব আমাৰ বহুত প্ৰফেসৰসকলে ৰিচাৰ্চ কৰি থাকে বহুত মানে তেখেতসকলে নতুনকৈ যিবিলাক আমাৰ ৰিচাৰ্চ হৈছে এইবিলাক ষ্টাডি কৰি থাকে সেই কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ অত্যন্ত দৰকাৰ মই অলপ আগতে দতমা কলেজতো তেনেকুৱা এটা কনফাৰেন্স হল মুকলি কৰি আহিছোঁ আৰু এতিয়া ইয়াত এডমিনিষ্ট্ৰেটিভ যিটো বিল্ডিং ইয়াৰ ভিতৰত আমাৰ এডমিনিষ্ট্ৰেটিভ যিটো ইণ্টেৰিয়ৰ এইটো মুকলি কৰিলোঁ খুব সুন্দৰ হৈছে আৰু ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ তেখেতসকলে যিটো নাক এছেছমেণ্ট হৈছে তাতো তেখেতসকলে ভাল এটা ৰেংক পাইছে আৰু ইয়াৰ ছাত্ৰ ছাত্ৰী ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ ডিসিপ্লিন খুব ভাল লাগিছে অনাগত দিনত মই ভাবিছোঁ যে ফকিৰাগ্ৰাম কলেজ আকৌ যিটো আছে আপগ্ৰেড হ'ব বা আকৌ উন্নয়নৰ পথেৰে আগবাঢ়ি যাব চাওক শান্তিটো কোনোবা অকলে আনিব পৰা বিষয় নহয় না এইটো মই অকলে আনিছে না আপোনালোকে অকলে আনিছে ইয়াত বহুত মানুহৰ প্ৰাৰ্থনা আমাৰ বড়োলেণ্ডৰ বহুত মাসকলৰ বড়োলেণ্ডৰ বহুত আমাৰ জনগণৰ এইটো দীঘলীয়া এটা প্ৰাৰ্থনা আছিলে যে বড়োলেণ্ডত শান্তি আহিব লাগে সদায় মন্দিৰত গ'লে কেতিয়াবা পূজা কৰিলে এইটো যি ধৰ্মৰে নহওক কিয় এইটো মাইনৰিটি হওক বা খ্ৰীষ্টানেই হওক সবেও প্ৰাৰ্থনা কৰি আছিলে যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব লাগে একে সময়ত আমি 2009 চনৰ পৰা বেআইনী অস্ত্ৰমুক্ত আৰু হিংসামুক্ত সমাজ লাগে বুলি সমাজৰ মাজত এটা এৱাৰনেছ কৰি আছিলে য'ত আপোনালোকে কোকৰাঝাৰৰ সাংবাদিকসকলে এই কথাবিলাক ভালকৈ জানে যে কি চলি আছিলে হত্যা হিংসা দিনতো মানুহ উৰাব নোৱাৰা এটা পৰিৱেশ আছিলে আপোনালোকেও ভাল সংবাদ পৰিৱেশন কৰিব পৰা নাই কেতিয়াবা হয়তো আপোনালোকেও ধমকি খাইছে এই পৰিৱেশবিলাক লাহে লাহেকৈ সবে চাই আছিলে এৱাৰনেছ আছিলে কিন্তু সব কামে সহজ হ'ল যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব ল'লে গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহ ডাঙৰীয়া দায়িত্ব ল'লে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব ল'লে চৰকাৰী কাম কাজবিলাক বা দেশখনৰ বা ৰাজ্যখনৰ নীতিবিলাক ভাল হৈ গ'ল আৰু আমি বড়ো সংগ্ৰামীসকলে একত্ৰিত হৈ এই সুযোগটো ল'লোঁ আৰু একেলগে আমি শান্তি চুক্তি কৰি আজি শান্তি ঘূৰি আহিছে কিন্তু শান্তিটো ঘূৰিহে আহিছে 5 বছৰেই হৈছে এইটো চিৰস্থায়ী কৰিবৰ কাৰণে কিন্তু বহুত কাম কৰিব লগা আছে আকৌ অহাকালি যদি কোনোবা দুটা জনগোষ্ঠী কাজিয়া হয় এইটো আমি আকৌ কেনেকৈ মেনেজ কৰিব লাগিব আমাৰ ইয়াত যাতে কাজিয়া পেচাল নহয় হিংসা নহয় ইয়াৰ কাৰণে এটা বহুত কাম কৰিব লাগিব য'ত আমাৰ বড়োলেণ্ডত এটা হেপিনেছ মিছন লৈ পেলাই আমি কাম কৰি আছোঁ